সঁচা ভালপোৱা। সকলোৰে জীৱনত এবাৰ নহয় এবাৰ ভালপোৱা আহে, কিন্তু সঁচা ভালপোৱা জানো সকলোৱে পায়? আপুনি বাৰু পাইছেনে কাৰোবাৰ পৰা সঁচা ভালপোৱা? কেতিয়াবা পাইছেনে কাৰোবাৰ পৰা সঁচা মৰম? আপুনিও কাৰোবাৰ মিছা প্ৰেমৰ অভিনয়ত বন্দী হৈ আছে নেকি? নে আপোনাক কোনোবাই ছেক্স মেচিন হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে? শুনাত বেয়া শুনিলেও বৰ্তমান সময়ত এইটো ঘটি থকা ঘটনা। এইটো কমন ঘটনা হৈ পৰিছে। মই আজি আপোনাক 10টা লক্ষণ কম। যদি আপোনাৰ ভালপোৱাজনৰ ওচৰত এনেকুৱা লক্ষণ আছে, তেন্তে বুজিব যে আপোনাক তেওঁ সঁচাকৈ ভাল পায়। নাম্বাৰ 1, আপুনি যেনেকুৱা তেওঁ আপোনাক তেনেকৈয়ে গ্ৰহণ কৰিব। আপোনাৰ ভুলবোৰ বিচাৰি নাথাকি আপুনি কৰা ভাল কামবোৰৰ প্ৰতি গুৰুত্ব দিব। যদি আপুনি কিবা এটা বেয়া কাম কৰিব গৈ আছে বা কৰিছে, তেন্তে তেওঁ আপোনাক বুজাব। নাম্বাৰ 2, তেওঁ আপোনাক সকলো কথাতে বুজি পাব। আপোনাক কোনো কথাতে সন্দেহ নকৰিব, সন্দেহ কৰি আপোনাৰ লগত কাজিয়া নকৰিব। নাম্বাৰ 3, তেওঁ আপোনাক সন্মান কৰিব। প্ৰকৃত প্ৰেম সন্মানৰ ভেটিৰ ওপৰত গঢ় লৈ উঠে। আপোনাৰ কিবা ভুল হ'লে আপোনাক আনৰ আগত কথা শুনাই আপোনাৰ সন্মানত কেতিয়াও আঘাত নকৰে, আপোনাক অকলেই বুজাব। নাম্বাৰ 4, তেওঁ আপোনাৰ লগত বৰ্তমানৰ কথা পতাৰ উপৰিও ভৱিষ্যতে কৰিবলগীয়া কিছুমান কামসমূহৰ বিষয়ে আলোচনা কৰিব, যেনে বিয়াৰ কথা, সংসাৰৰ কথা। এনেকুৱা কথা বতৰা আপোনাৰ লগত পাতিয়ে থাকিব। নাম্বাৰ 5, আপোনাৰ সপোনক বা আপোনাৰ লক্ষ্যক সমৰ্থন কৰিব। আপোনাক সফল কৰিবলৈ উৎসাহ যোগাব। আপোনাৰ চিন্তা আৰু অনুভৱ বুজি পাব। তেওঁ মুকলি আৰু সৎভাৱে আপোনাৰ লগত সহযোগ কৰিব। নাম্বাৰ 6, আপোনাৰ লগত হাজাৰ কাজিয়া লাগিলেও আপোনাক কেতিয়াও তেওঁ এৰি নিদিব। কাজিয়াৰ কাৰণটোহে বিচাৰি উলিয়াই সমাধান কৰিব। নাম্বাৰ 7, তেওঁ এনেকুৱা কোনো প্ৰতিশ্ৰুতি আপোনাক নিদিয়ে যিটো তেওঁ পালন কৰিব নোৱাৰে। প্ৰতিশ্ৰুতি দি ৰাখিবলৈ চেষ্টা কৰিব। নাম্বাৰ 8, তেওঁ আপোনাক বহুত বিশ্বাস কৰিব। প্ৰকৃত প্ৰেম বিশ্বাসৰ ওপৰত গঢ় লৈ উঠে। আপোনাৰ উদ্দেশ্যৰ ওপৰত বিশ্বাস ৰাখিব আৰু প্ৰত্যাহ্বানমূলক সময়তো তেওঁ সম্পৰ্ক আৰু আপোনাৰ প্ৰতি বিশ্বাসী আৰু দায়বদ্ধ হৈ থাকিব। নাম্বাৰ 9, তেওঁ আপোনাৰ লগত কথা পতাৰ বাবে অপেক্ষা কৰি থাকিব। তেওঁ আপোনাৰ ফোনৰ বাবে ৰৈ থাকিব। যিমানেই ব্যস্ত নাথাকিলেও আপোনাৰ বাবে তেওঁ সময় উলিয়াব। নাম্বাৰ 10, তেওঁ আপোনাক অকল ছেক্সৰ সময়তে নিবিচাৰি সকলো সময়তে আপোনাৰ ওচৰত থাকিবলৈ চেষ্টা কৰিব। সকলো সময়তে বেয়া কথা নাপাতি কেনেকৈ সম্পৰ্কটো আগবঢ়াই নিব পাৰি সেই বিষয়ে আলোচনা কৰিব। এটা কথা মন কৰিব, এই কথাখিনি কেৱল আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ ওপৰত নিবিচাৰি নিজৰ ওপৰতো বিচাৰিব। তেতিয়াহে এটা সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিব। ইয়াৰে কেইটা কথা আপোনাৰ লগত মিলিছে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই।